আপোনালোকে গম পাব অৰ্থাৎ ঈশ্বৰৰ শব্দ বা বাক্য চেনেলটোলৈ সকলোকে পাপ কি কেনেকৈ পাপ উৎপত্তি হ'ল পবিত্ৰ বাইবেলৰ পৰা সকলোবোৰ জানোৱা হওক পাপ হৈছে ঈশ্বৰৰ বিধান উলংঘা কৰা আৰু ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰা এই পাপৰ সংজ্ঞা পবিত্ৰ বাইবেলৰ যোগেদি চাওঁ আহক প্ৰথম যোখন 3:4 পদ যিকোনোৱে পাপ আচৰণ কৰে তেওঁ বিধান লংঘন কৰে আৰু বিধান লংঘন কৰাই হৈছে পাপ পবিত্ৰ বাইবেল দ্বিতীয় বিৱৰণ 9:7 পদত কৈছে আপোনালোকে মৰুভূমিত আপোনালোকৰ ঈশ্বৰ জিহুৱাৰ কেনেদৰে ক্ৰোধ জগাই তুলিছিল তাক মনত ৰাখক কেতিয়াও পাহৰি নাযাবা মিছৰ দেশ এৰি অহা দিনৰে পৰা আৰম্ভ কৰি এই ঠাইত পোৱালৈকে আপোনালোকে জিহুৱাৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰি আহিছে ইয়াৰ মূল অৰ্থটো ইয়াকে বুজাইছে ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰাই হৈছে পাপ এই অধ্যয়নটোত মুচিয়ে ঈশ্বৰৰ আজ্ঞা অনুসৰি ইজৰাইল জাতিক মিছৰ দেশৰ পৰা ওলাই আনি প্ৰতিজ্ঞাৰ দেশলৈ লৈ যোৱাৰ সময়ত ইজৰাইল জাতিয়ে ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰি ঈশ্বৰৰ ক্ৰোধ জগাই তুলিছিল এইয়ে ইজৰাইল জাতিৰ সৈতে মুচিয়ে প্ৰতিজ্ঞা দেশত প্ৰৱেশ কৰিব নোৱাৰে কিন্তু এই জাতিয়ে ঈশ্বৰৰ আজ্ঞাত বাধ্য হ'বৰ বাবে মুচিয়ে এটা আৱেগপূৰ্ণ বিদায় বক্তৃতা দিছিল যাতে তেওঁলোকে কুকলে তেওঁলোকৰ প্ৰতিজ্ঞাৰ দেশত যাব পাৰে পাপৰ উৎপত্তি বা পাপৰ আৰম্ভণি হৈছিল লুচিফাৰ স্বৰ্গদূতসকলৰ ভিতৰত আটাইতকৈ সুন্দৰ আৰু শক্তিশালী তেওঁ ঈশ্বৰক আৰাধনা কৰা মুখ্য নেতা আছিল কিন্তু নিজৰ পদবীত সন্তুষ্ট নহৈ তেওঁ ঈশ্বৰতকৈ উচ্চ হ'বলৈ ইচ্ছা কৰিছিল আৰু এইটোৱেই আছিল তেওঁৰ পতন অৰ্থাৎ পাপৰ পবিত্ৰ বাইবেল যিচুৱা পুস্তক 14:12 পদৰ পৰা 15 পদলৈ এনেকৈ লিখাও আছে তুমি আকাশমণ্ডল নক্ষত্ৰ আৰু প্ৰভাতীয় তৰাৰ পৰা কেনেকৈ পৰিলা দেশবোৰক জয় কৰাজন যি তুমি বিচিত্ৰ হৈ মাটিত কেনেকৈ পৰিলা তুমি তোমাৰ মনতে কৈছিলা মই স্বৰ্গলৈ উঠিম ঈশ্বৰৰ তৰাবোৰৰ ওপৰত মই মোৰ ইংসাখন উন্নত কৰিম আৰু মই উত্তৰ দিশৰ অন্তভাগত সভা বহা পাহাৰত বহিম মই মেঘবোৰতকৈও ওখ ঠাইত উঠিম মই নিজকে সৰ্বোপৰি জনাৰ তুল্য কৰিম তথাপি তোমাক এতিয়া চিউলৰ ঘাটৰ অন্তভাগলৈকে নমোৱা হ'ল লুচিফাৰে ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰাৰ বাবে পৃথিৱীলৈ নমোৱা হ'ল আৰু ইয়াক শয়তান বুলি মতা হ'ল শয়তানৰ নাম অলনি কৰি সাপৰ নিচিনা হৈ তেওঁ এডেন বাগিচাত মানৱ জাতিৰ বাবে পাপ আনিছিল য'ত তেওঁ আদাম আৰু আৱাক একে প্ৰলোভনেৰে প্ৰলোভিত কৰিছিল শয়তানে কৈছিল এই বৃক্ষৰ ফল খালে দৰাচলতে নমৰা ঈশ্বৰৰ নিচিনা হ'বা পুস্তক 3 আদাম আৰু আৱাই ঈশ্বৰৰ বিৰুদ্ধে আৰু তেওঁৰ আজ্ঞাৰ বিৰুদ্ধে কৰা বিদ্ৰোহৰ বিষয়ে বৰ্ণনা কৰিছে এই সময়ৰ পৰা মানৱ জাতিৰ সকলো প্ৰজন্মৰ মাজেৰে পাপ বিয়পি আহিছে আৰু আমি আদামৰ বংশধৰসকলে তেওঁৰ পৰা পাপ উত্তৰাধিকাৰী সূত্ৰে পাইছোঁ ৰোমিয়া 5:12 পদত আমাক কৈছে যে আদামৰ দ্বাৰাই পাপ জগতত প্ৰৱেশ কৰিল আৰু এইবাবে মৃত্যু সকলো মানুহৰ ওচৰলৈ বিয়পি পৰিল কাৰণ পাপৰ বেজ মৃত্যু ৰোমিয়া 6:23 পদত লিখাও আছে কিয়নো পাপৰ বেজ মৃত্যু কিন্তু আমাৰ প্ৰভু খ্ৰীষ্ট যীশুৰ দ্বাৰাই ঈশ্বৰে দিয়া বিনামূলীয়া দান হৈছে অনন্ত জীৱন এই ভিডিঅ'টোৰ যোগেদি পাপ কি পাপ কেনেকৈ উৎপত্তি হ'ল এই বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ